জাগুনৰ ৩ নং ৰামপুৰ সাৰ্বজনীন নামঘৰৰ ৰূপালী জয়ন্তী উৎসৱ আয়োজন দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা এই উৎসৱত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ জাতিভেদ ভাষাবৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মপ্ৰাণ ৰাইজে সহযোগ কৰে বুলি উদযাপন সমিতিৰ তৰফৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য যে আজিৰ দিনজোৰা কাৰ্যসূচীৰ ভিতৰত বিশেষকৈ ভাগৱত ভ্ৰমণ কাৰ্যসূচীত বিভিন্ন ভাষাভাষী ভক্তপ্ৰাণ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে আৰু বৃহস্পতিবাৰে পুনৰ দিনজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ এখনি ভাওনা প্ৰদৰ্শনৰ জৰিয়তে সমাপ্তি কৰা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। বন্ধুসকল, আমি ৩ নং ৰামপুৰৰ বাসীয়ে এই ২৫ বছৰীয়া ৰূপালী জয়ন্তী ভাগি আমি যি ধৰণে পাতিব লাগিছিল সেইধৰণে আমি পৰা নাই যদিও কিছু লোকে আমাক যিখিনি দান বৰঙণি দিলে এইখিনিতে আমি সন্তুষ্ট হৈছোঁ। এনেধৰণে এই কৰ্মবোৰ কৰি থাকিবলৈ প্ৰভু ভগৱন্তই আমাৰ সবক শক্তি প্ৰদান কৰিব লাগে আৰু যিসকলে আমাক দান বৰঙণি দিছে ইয়াৰ ভিতৰতে মই নকৰিও নোৱাৰোঁ। আমাৰ জাগোনৰ ফোনটো গগৈয়ে যিখিনি দুদিনীয়া গুৰু আহাৰ দিয়া হৈছে তেখেতে বহুত আমাক যিখিনি অনুদান দিছে এই অনুদানখিনিত আমি সন্তোষ। তেখেতৰ যি কৰ্ম কৰি আছে আমি জাগোন সৰ্বজনীন নামঘৰৰ ভকত ভকতীজনক আশীৰ্বাদ কৰিছোঁ তেখেত আৰু তেওঁ যি কৰ্ম কৰিছে এগুণত ৩ গুণ ৪ গুণ হৈ এনেকৈ ভকত বৈষ্ণৱক সহায় কৰিবলৈ আমি প্ৰভু ভগৱন্তৰ ওচৰত কিবা কৰিছোঁ এই প্ৰাৰ্থনা। এইখিনিতে যিহেতু ইতিমধ্যে জানিব পৰা গৈছে দুদিনীয়া কাৰ্যসূচীত আপোনালোকৰ কেইবাবাৰো নাম আৰু প্ৰসংগ কৰা হৈছে। এই নাম প্ৰসংগত বাহিৰৰ কোনো লোকক ইয়ালৈ কোনো ভক্তক ইয়ালৈ নিমন্ত্ৰণ জনাইছে নেকি? ভক্তক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ গুৰু শ্ৰী প্ৰেমনাৰায়ণ গোস্বামী দেৱক তেখেত ঘৰুৱা প্ৰব্লেমৰ কাৰণে তেখেত দিল্লীলৈ যাবলগীয়া হ'ল আৰু অন্য আমি ওচৰ চুবুৰীয়া যিসকল ভকত বৈষ্ণৱ আছে আমাৰ মাৰ্ঘেৰিটাত এজন ১৩২জনীয়া নামঘৰ আছে। এই নামঘৰৰ ভকতৰ পৰা আমাৰ নামঘৰ প্ৰতিষ্ঠা নৰেশ্বৰ হাজৰিকাদেৱ আহিছে, উমেশ বৰা আহিছে, আমাৰ শিৱমৰ প্ৰহ্লাদ ফুকন আহিছে আৰু আমাৰ জাগোনৰ পোনা মেধি ডাঙৰীয়া আৰু জহৰলাল ৰাভাৰ নেতৃত্বত এইবিলাক আমি কৰ্ম কৰা হৈছে। অহা কাইলৈ আমি এভাগী ভাওনা আগবঢ়াইছোঁ। এই ভাওনা ভাগীৰ নাম হৈছে বিশ্বজিতৰ হৰিদৰ্শন জয়াসুৰ বধ নামেৰে। ইয়াৰ স্থানীয় শিল্পীৰ দ্বাৰা এই ভাওনা ভাগী আমি আগবঢ়োৱা হৈছে। এই ভাওনা ভাগীৰ নেতৃত্ব ল'ব আমাৰ বিতু গগৈ আৰু জিতু গগৈ ডাঙৰীয়া আৰু বায়নৰ নামটো কি আছিল? ভৰত গোহাঁই আৰু তেখেতৰ লগৰীয়াসকলে কাইলৈ ভাওনাখন আৰম্ভ কৰা হ'ব। আপোনালোকে মানে ভক্তগণক নিমন্ত্ৰণ জনাইছে, আমন্ত্ৰণ জনাইছে আপোনালোকৰ ভাওনাখন যাতে তেওঁলোকে। ঠিক আছে, ধন্যবাদ। আৰু এটা কথা, আমাক যে মিডিয়া আহি যিখিনি আমাক প্ৰশ্ন কৰিছে আমি মিডিয়াকো আমি কৰজোৰে আমি প্ৰাৰ্থনা জনাইছোঁ আমাৰ যাতে পিছপৰা অঞ্চলটো কেনেকৈ এই ধৰ্মৰ প্ৰতি আমি আগবঢ়াব পাৰোঁ এইটো প্ৰভু ভগৱন্তইহে জানে। আপোনাক আমি আমাৰ হেৰিয়াৰ পৰা কমিটিৰ তৰফৰ পৰা অংগ বস্ত্ৰৰে আপোনাক সন্মান কৰিব আমাৰ বিতু গগৈ ডাঙৰীয়াই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাৱা হওক আমাৰ স্থানীয় সংবাদদাতাই আগবঢ়োৱা এক প্ৰতিবেদন। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, AG নিউজ।